হাই হেল্ল' নমস্কাৰ আৰু মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনালোঁ। আজি আচাৰ এটা লৈ আহিছোঁ। আচাৰটো হ'ল কঁঠালৰ মুচিৰ আচাৰ আৰু এইটো আচাৰ খাবলৈ ধুনীয়া হৈছিলে, সেইকাৰণে মই ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। চাই থাককচোন ভিডিঅ'টোত। কঁঠালৰ মুচিখিনি মই এনেদৰে কাটি লৈছোঁ আৰু ভালকৈ বইল কৰি লৈছোঁ। আমি কেৰাহীখন পাতি দিলোঁ আৰু তেলখিনি গৰম হ'বলৈ দিছোঁ। এতিয়া দিম আজৱাইন। আজৱাইন দিলে কি হয়, আচাৰখিনিৰ স্মেলটো ধুনীয়া হয়। তাৰপিছত শুকান জলকীয়া অলপ দি দিলোঁ। এইখিনি ভালকৈ ভাজি ল'ম। এইখিনি ভজা হোৱাৰ পিছত আমি কঁঠালৰ মুচিখিনি ইয়াতে দি দিম আৰু এইখিনি ভালকৈ আমি লাৰি দিম হেতাৰে। পৰিমাণ অনুসৰি দিব আৰু আমি নিমখ দি দিছোঁ। হালধি অকণমান, ধনিয়া গুড়ি অকণমান দিছোঁ আৰু কালাৰটো ভাল আহিবৰ কাৰণে দিছোঁ কাশ্মীৰী ৰেড চিলি। আৰু এইখিনি ভালকৈ আমি লাৰি দিম। লাৰি দিয়াৰ পিছত আমি এতিয়া অকণমান দিছোঁ চেনি। দিব পাৰে ভোট জলকীয়া আৰু আমি ইয়াত ভোট জলকীয়া দিম। নেমু দিব পাৰে আপোনালোকে আৰু ভিনেগাৰটো দিলে টেঙেচিয়াটো হ'বই আৰু লগতে গলিও যাব। তেতেলী অলপ দি দিলোঁ। আৰু কালাৰটো দেখিছেনে, ধুনীয়া হৈছে কালাৰটো। আমাৰ আচাৰখিনি ভজা হৈ গ'ল আৰু এতিয়া আমি গেছটো বন্ধ কৰি দিম। এতিয়া আমি ভিনেগাৰ 2 চামুচ দিম আৰু ভিনেগাৰখিনি দিয়া হোৱাৰ পিছত ভালকৈ আপোনালোকে মিক্স কৰি দিব। আৰু এইটো আচাৰ আপোনালোকে বহুত দিনলৈ খাই থাকিব পাৰিব। এনেকৈ যদি কঁঠালৰ মুচিৰ আচাৰ আপোনালোকে বনাই পোৱা নাই, খোৱা নাই, তেতিয়াহ'লে নিশ্চয় আপোনালোকে ট্ৰাই কৰিব। বেছি সময়ো নালাগে, সহজতে হৈয়ে যায় আৰু বেছি মছলাও নালাগে। আচাৰটো কিন্তু খাবলৈ বহুত বেছি টেষ্টি হৈছিলে আৰু এইটো আচাৰ আপোনালোকে ৰুটিৰ লগতো খাব পাৰে বা ভাতৰ লগতো খাব পাৰে, ভাল হয় খাবলৈ। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আৰু শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আপোনালোকক। বাই।